নমস্কাৰ আপোনালোকক সকলোকে মই মিক্সৰ হিমালয় চেনেললৈ স্বাগতম জনাইছোঁ। এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয় ইউটিউবৰ। আশা কৰোঁ আপোনালোকে মোৰ সকলোৱে ভাল পাব মোৰ ভিডিঅ'টো চাই। তো আজি আহিছোঁ এটা বহুত ডাঙৰ টপিক লৈ কেনে। সেই টপিকটো হৈছে আপোনালোকে সকলোৱে জানে এতিয়া গোটেই বিশ্বতে এটা ভাইৰাছ আৰু সেই ভাইৰাছটো কি আপোনালোকে সকলোৱে জানে। আৰু সেই ভাইৰাছটো হৈছে কৰোণা ভাইৰাছ। আৰু মোৰ ক'বলৈ কোনো দৰকাৰ নাই, আপোনালোকে সকলোৱে জানে। তথাপিতো মই বাৰু ক'লোঁ মই ভাবোঁ যে এই বেমাৰটোৰ পৰা আপোনালোকে কেনেকৈ ভালকৈ থাকিব বা কেনেকৈ আপোনালোকে নিজকে সজাগ কৰিব, কেনেকৈ আপোনালোকে আন এজন ব্যক্তিকো সজাগ কৰিব পাৰিব, তাৰ বিষয়লৈ মই ভিডিঅ'টো বনাবলৈ মই চেষ্টা কৰিছোঁ। আপোনালোকে প্লিজ ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈ চাব ভিডিঅ'টো, ঠিক আছে? তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মই ক'ব বিচাৰিছোঁ যে এই ভাইৰাছটো এটা এনেকুৱা ভাইৰাছ যিটো ভাইৰাছ আপোনাৰ ছেকেণ্ডত 1 লাখ 2 লাখ মানুহৰ তাত আপুনি এই বস্তুটো স্পীড হ'ব পাৰে, বিয়পিব পাৰে। তো আমি এই ভাইৰাছটোৰ পৰা আমি নিজকে ভালকৈ ৰাখিব আৰু বা 2-এজন ব্যক্তিকো আমি ভালকৈ ৰখাৰ কাৰণে আমি কি কৰিব লাগে? বেছি উপায় নহওক, মাত্ৰ আপোনাৰ 4টা মই কথা ক'ম। আপোনালোকে জানেই, কোৱাৰ দৰকাৰ তথাপিতো মই এবাৰ কৈছোঁ যে আপোনালোকে হাতখন বহুত বেছি ভালকৈ ধুৱক আৰু আপোনালোকে বাহিৰৰ পৰা আহিলেও আপোনালোকে হাতখন ধুৱক। আৰু আপোনালোকে যদি বেলেগতো গৈছে, মই ভাবোঁ যে আপোনালোকে বৰ্তমান এতিয়া কোনো ঘৰৰ পৰা বাহিৰত নোলাব, কোনো আলহী ঘৰত নাযাব, কিবা যদি কাম আছে এইকেইটা তেওঁলোকক স্কিপ কৰক আৰু আপোনালোকে নিজকে ভালকৈ ৰাখক। আৰু বাই চান্স আপোনালোকে কেতিয়াবা যদি যাব লগা হয়ও বাহিৰত, তেতিয়াহ'লে আপোনালোকে কি কৰক, ঘৰত আহিলে বা ঘৰত অহাৰ পিছত আপোনালোকে হাতখন ধুনীয়াকৈ চাবোন দি ধুৱক। ধুই কেনে আপোনালোকে তাৰপিছত এগিলাচ ভালকৈ কুহুমীয়া পানী খাওক। বাহিৰৰ পৰা অহাৰ পিছত খাই কেনে আপোনালোকে বস্তু খোৱা ষ্টাৰ্ট কৰক। আৰু আজিকালি এতিয়া কি হয়, হেণ্ড ৱাছ পাবলৈ বহুত বেছি নোহোৱা হৈছে। এনেকুৱাও নহয় যে আপোনালোকে হেণ্ড ৱাছ দি হাত ধুব, আপোনালোকে চাবোনো ইউজ কৰিব পাৰে। এনেকৈ চাবোন দি আপোনালোকে হাতখন ধুব। আৰু প্ৰত্যেকজন ব্যক্তি আপোনালোকে বাহিৰত যদি কিবা কামৰ কাৰণে যদি যাব লগা হয়, তেতিয়াহ'লে প্ৰত্যেকজন ব্যক্তিৰ আপোনালোকে য'ত জনবসতি বেছি ত'ত আপোনালোকে 1 কিলোমিটাৰ ডিষ্টেঞ্চত আপোনালোকে কথা পাতক আৰু মুখত মাস্ক পৰিধান কৰক। যদি আজিকালি কি হৈছে, মাৰ্কেটত মাস্ক নোহোৱা হৈছে, তো আপোনালোকে কি কৰিব, জাষ্ট কাপোৰ এখন হ'লেও মুখত মাৰি কেনে যদি আৰ্জেণ্ট থাকে আপোনালোকে যাব পাৰে। আৰু মই কওঁ যে হেণ্ড ৱাছৰ মইতো দেখাই দিছোঁ, হেণ্ড ৱাছ যদি আপোনালোকে এইটো ইউজ কৰে, চাই লওক, ডেটল। এই ডেটলৰ হেণ্ড ৱাছটো বহুত বেছি ভাল আৰু এইটো যদি পায় বহুত বেছি ভাল। আৰু যদি নাপায়ো, এইটো ডেটলৰ যিটো আপোনাৰ চাবোন আছে সেইটো আপোনালোকে ইউজ কৰিব পাৰে। আপোনালোকে চাব পাৰে, চবেই জানেই চাগে। তো চাবোন দি আপোনালোকে হাতখন ধুৱক, মুখত মাস্ক মাৰক আৰু বাহিৰৰ পৰা আহি কেনে আপোনালোকে হাতখন ধুওক। খুব বেছি সঘনাই আপোনালোকে হাতখন ধুই থাকক। আৰু এনেকুৱা নহয় যে আপোনালোকে নিজেই বাচি থাকক বা নিজেই ভালকৈ ৰাখক, এনেকুৱাও নহয়। কাৰণ এইটো বেমাৰ নিজেই বাচি থকাৰ কাৰণে নহয়, আমি নিজেও বাচিব লাগিব আৰু আন এজন ব্যক্তিকো আমি বচাব লাগিব। আপোনালোকে নিশ্চয় চবেই জানে। তো কোনোবা ব্যক্তিয়ে যদি নাজানে, এইটো যদি মুখত মাস্ক মৰা নাই, সেনেকুৱা বহুত ব্যক্তি আছে যিয়ে বহুত কষ্ট কৰি থাকে, তাহাঁতি নিজৰ বেছি কেয়াৰ নলয়, বাদ দিয়া এইবিলাক বেমাৰ এনেকৈ বুলি কয়। তো সেইবিলাক ব্যক্তিক আপোনালোকে গৈ কেনে যদি ওচৰে পাঁজৰে আছে তাহাঁতক সজাগ কৰক আৰু হাতখন সঘনাই ধুবলৈ দিয়ক। আৰু আপোনালোকৰ ওচৰত যদি মাস্ক আছে, যদি সিহঁতে কিনিবলৈ পৰা নাই, আপোনালোকে গৈ কেনে তাহাঁতক মাস্কখন দিয়ক। তাৰ কাৰণে আপোনালোকেও নিজে সজাগ থাকিব পাৰিব আৰু আন এজন ব্যক্তিকো সজাগ কৰিব লাগিব। আপোনালোকে এটা কথা গম পাইছে, আমাৰ চাইনাত 1 ৰেংকত আছিলে বা চীনত 1 নম্বৰ ৰেংকত আছিলে, যি ইমান বেমাৰটো স্পীড হৈছে আৰু কিমানজন ব্যক্তি মৰিছে। আৰু এতিয়া মই শুনিছোঁ যে ভাৰত 2 নম্বৰ ৰেংকত আছে। তো প্লিজ আপোনালোকে নিজে সজাগ হওক আৰু বেলেগকো সজাগ কৰক, যেনে আমাক ভাৰতত থাৰ্ডত কিবা যদি হৈ যায়, তেতিয়াহ'লে বহুত মানুহ মৰা বহুত বেছি চান্স থাকিব। তো প্লিজ আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে নিজেও ভালকৈ থাকক আৰু সকলো পৰিয়ালকে ভালকৈ থাকিবলৈ সজাগ কৰি দিয়ক আৰু আন এজন ব্যক্তিকো আপোনালোকে সজাগ কৰিবলৈ আপোনালোকে
কৰি মানে ভালকৈ থাকিবলৈ আপোনালোকে তাহাঁতক কওক যে কি বস্তু কৰিব লাগে, কেনেকৈ কি কৰিব আপোনালোকে পাৰিলে ঠাণ্ডা পানীটো স্কিপ কৰক, পাৰিলে আপোনালোকে গৰম পানীটো খাওক, আৰু পাৰিলে আধা ঘণ্টা 1 ঘণ্টা অকণমান ৰ'দত থাকিবলৈ ট্ৰাই কৰক। সেইটোৱে। আৰু মোৰ লগত এজনী ভাগিন এজনী আছে হা, তাই কৰোণা ভাইৰাছ শুনাৰ পৰা তাই যে ইমান বেছি মানে নিজকে কেয়াৰ লৈছে, মই নিজে আচৰিত হয়। আজিকালি দিনতো সৰু ল'ৰা ছোৱালীবিলাক মানে ইমান এডভান্স আছে। তো ব'লকচোন তাইৰ মুখেদি শুনো। এইটো তাই মোৰ ভাগিন হয়। তো কি কৰিবা তুমি কৰোণা ভাইৰাছৰ কাৰণে? কিবা এটা কম। কোৱা। আপোনালোকে ভাত খোৱাৰ আগত এই ডেটলটো দি হাতখন ধুব, বাহিৰৰ পৰা আহিলেও হাতখন ধুব, বাছ ঠাণ্ডা পানী আপোনালোকে নাখাব, গৰম পানী খাব। আপোনালোকে খালে ধন্যবাদ। শুনিলে তাই কেনেকৈ নিজকে কেয়াৰ লৈছে। তো আশা কৰোঁ আপোনালোকে এনেকৈ নিজকে কেয়াৰ লওক। আৰু আমাৰ গোটেই যেনেকৈ ভাৰত চৰকাৰে আমাক কিমানখিনি সহায় কৰিছে, কিমানখিনি কষ্ট কৰিছে, তো কিয়নো আমিও তাহাঁতক অলপ সহায় কৰোঁ, সকলোকে সজাগ কৰোঁ। তো এই ভাইৰাছটোৰ পৰা আমি ভাইৰাছটোক টাটা বাই বাই কৰিব পাৰোঁ। ঠিক আছে। তো মই কোৱা কথাখিনিত যদি কিবাখিনি ভুল হৈছে তো ক্ষমা কৰিব। এইটো মোৰ ফাৰ্ষ্ট ব্লগ আছিলে। তো আশা কৰোঁ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। আৰু যদি মোৰ কিবা কমেণ্টত সুধিব লগা আছে প্লিজ আপোনালোকে মোক কমেণ্ট কৰি জনাব। তো আজিলৈ আহিছোঁ, ধন্যবাদ।